মন্ত্ৰীয়ে নিজেই মাছৰ পোনা এৰিছে ব্ৰহ্মপুত্ৰৰ ঘাটত। এটা দুটা নহয়, লাখৰ ঘৰত মাছৰ পোনা এৰি দিয়া হৈছে বৰলুইতত। এতিয়াও যদি কথাটো বিশ্বাস কৰিব পৰা নাই, তেন্তে মন্ত্ৰীৰ মুখেৰেই শুনি লওক। আজিৰ দিনত আমি ইয়াতে 1 লাখ আৰু আমাৰ ব্ৰহ্মপুত্ৰত এই জিলাত আৰু এটা ঠাইত শুৱালকুছিৰ অঞ্চলত আৰু 1 লাখ আমি পোনা এৰি দিম। এইখন বোলে চৰকাৰৰ নতুন আঁচনি, মানে পানীত পইচা পেলোৱা। নহয়, ব্ৰহ্মপুত্ৰত পইচা পেলোৱা নতুন আঁচনি চৰকাৰৰ। ৰাজ্যৰ 22খন জিলাতেই চৰকাৰে পানীত পেলাব লাখ লাখ টকা। আমাৰ অসমত 22খন জিলাত আমি 29 লাখ পোনা এৰিম। ইয়াতে মূল আমাৰ খৰচা হ'ব 87 লক্ষ টকা। গুৱাহাটী বা শুৱালকুছিতে নহয়, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে সৰু সুৰা নৈ জান জুৰি সকলোতে লাখ লাখ টকা ব্যয়েৰে এতিয়া মাছৰ পোনা এৰিব চৰকাৰে। আমি বৰাক ব্ৰহ্মপুত্ৰ আৰু কিছুমান সৰু সুৰা নদী আছে বা জান জুৰি আছে, ইয়াতে আমি এৰিম। আমাৰ স্থানবিলাকো নিৰ্ধাৰিত হৈছে। ব্ৰহ্মপুত্ৰত বা আন জান জুৰিত মাছৰ পোনা এৰি দিয়াৰ সপক্ষে মীন বিভাগৰ যুক্তি হ'ল, মাছৰ প্ৰাকৃতিক প্ৰজনন কমি গৈছে, মাছৰ বংশ বৃদ্ধি কৰিব লাগিব। আমি দেখিছোঁ যে বিভিন্ন ক্ষেত্ৰত আমাৰ মাছ নদীৰ যিটো প্ৰাকৃতিক উপায়ে প্ৰজনন কমি আহিছে। কাৰণ বেন পিৰিয়ডত আমাৰ জানা আছে যে বেন পিৰিয়ডতো বিভিন্ন ঠাইত মাছ মাৰা হয়। কণী থকা মাছবিলাক আমি হয়তোবা মাৰিলে আমাৰ ক্ষতি হয়। এই যে আমি 29 লাখ পোনা অসমৰ বিভিন্ন ঠাইত আমি এৰিম, স্বাভাৱিকভাৱেই আমাৰ এটা আশা আছে যে ইহঁতে কেতিয়াবা প্ৰজনন কৰিব। আৰু এই প্ৰজননৰ ক্ষেত্ৰত যদি আমাৰ মাছ নাথাকে, তে প্ৰজনন নহ'ব আৰু স্বাভাৱিকভাৱে মাছৰ নাটনি আহিব। চৰকাৰৰ এই উদ্ভট সিদ্ধান্তৰ কথা জানি চকু কপালত উঠি থকাৰ সময়তে আৰু এটা কথা জানিলোঁ। পূৰ্বে কংগ্ৰেছ আমোলত চীনৰ নদীত মাছ মৰা প্ৰকল্প অধ্যয়ন কৰিবলৈ মীন মন্ত্ৰী আৰু বিষয়াৰ এটা দল বহু লাখ টকা খৰচ কৰি প্ৰতিবেশী ৰাষ্ট্ৰখনলৈ গৈছিল। কিন্তু তাত যি পৰিৱেশত এই কাম কৰা হৈছে, এয়া অসম্ভৱ বুলি জানি সেই কাম অধ্যয়নৰ নামত ধনৰ শৰাধ পতাতে সীমাবদ্ধ ৰখা হ'ল। এতিয়া যেনিবা বিজেপি চৰকাৰে কংগ্ৰেছৰ সেই উদ্ভট আঁচনি সাকাৰ কৰাৰ পৰ্ব আৰম্ভ কৰিলে। মানিব লাগিব কিন্তু